হেল্ল' ভিউৱাৰ্ছ, স্বাগতম জনাইছোঁ মোৰ চেনেললৈ। আজি আৰু এটা নতুন ভিডিঅ' লৈ আমি আহিছোঁ। আজি আলোচনা কৰিম আমি ফাণ্ডামেণ্টেল এৰিথমেটিকেল অপাৰেশ্যনছ, মানে মৌলিক পাটীগণিতীয় প্ৰক্ৰিয়াসমূহ। চাওক, মই আগতে লিখি লৈছোঁ, কাৰণ মই লিখোঁতে ভিডিঅ'টো বহুত দীঘল হৈ যায়। ভিউৱাৰ্ছসকল বেয়া নাপাব, মই আগতে লিখি লৈছোঁ, আপোনালোকে বুজি যাওক মোৰ লগত। মৌলিক প্ৰক্ৰিয়া, ফাণ্ডামেণ্টেল অপাৰেশ্যন। তো তাৰ আগতে আমি আটাইতকৈ ধুনীয়া বস্তু এটা আজি বুজিম, সেইটো বস্তু ভালকৈ মন দিব। বস্তুটো হ'ল বদমাছ নিয়ম। তো আমি আগতে সৰুতে পাইছোঁ যদিও, স্পেচিয়েলি ক্লাছ 6-7 বস্তুখিনি হয়। তো এইখিনি বস্তু আমাৰ চব ঠাইতে কামত লাগে। গতিকে চাওক, বদমাছ নিয়ম। এই বদমাছ, এই নামৰ পৰাই ইয়াৰ অৰ্থখিনি আছে। এই BODMAS। বি মানে কি হয়? ব্ৰেকেট। চাওক, এই ব্ৰেকেটত আকৌ 4টা ভাগ আছে। 4টা ভাগ কি আছে? ব্ৰেকেটত 4টা ভাগ আছে। ব্ৰেকেট মানে হ'ল বান্ধনি। এই ব্ৰেকেটৰ প্ৰথম ভাগটো হ'ল এইটো, এটা আঁচ দিয়া থাকিব। এই আঁচটোৰ নাম হ'ল ৰেখা বান্ধনি। পিছত থাকিব এইটো বান্ধনি। এইটো বান্ধনিৰ নাম হ'ল সাধাৰণ বান্ধনি। আৰু এটা বান্ধনি আছে, এইটোৰ নাম হ'ল কুটিল বান্ধনি। আৰু এটা বান্ধনি, এইটো বৰ্গ বান্ধনি বুলি কয় বা বাকচ বান্ধনি। পিছত আমি পাইছোঁ বদমাছৰ নিয়মৰ পৰা আমি কি পাইছোঁ? ঔ মানে কি? অফ। ইংৰাজীত কি কয়? অফ। আৰু ইয়াৰ অৰ্থটো হ'ল ৰ। এইটো ৰ মানে সাধাৰণতে পূৰণ বুজায়। তো যেতিয়া আমাৰ অংকত থাকে, অংক কৰিলে গম পাব এইটো কি বুজায়? পূৰণ বুজায়। এতিয়া আমি পালোঁ এতিয়া ডি মানে ডিভিজন। এইটো বুজায় কি? হৰণ। এম, পিছত ডিৰ পিছত কি আছে? এম মানে হৈছে মাল্টিপ্লিকেশ্যন, ইংৰাজী অৰ্থ। আৰু ইয়াৰ অসমীয়া হৈছে কি? পূৰণ। এইটো চিন চাই লওক। এতিয়া এ আছে। এ মানে কি? এডিশ্যন। এডিশ্যন মানে কি? যোগ। এইটো চিম্বলটো আছে প্লাছ, এইটো যোনটো আমি প্লাছ চিন বুলি কওঁ, যোগ চিন। এইটো এছ মানে হ'ল ছাবট্ৰেকশ্যন। এইটো অৰ্থ হ'ল বিয়োগ। এইটো চিন আছে, বিয়োগ চিন। তো এইখিনি নিয়ম মানে হ'ল, আমি যদি কোনো অংক কৰিব হয়, তেতিয়াহ'লে আমি কি কৰিম? আমি আলোচনা কৰিছোঁ যে বদমাছ নিয়ম। তো বদমাছ নিয়মটো আমি কেনেকৈ কৰোঁ, কি কৰোঁ, সেইটো প্ৰথমতে জানি লওক। আমি কোনোবা এটা অংক দিয়া থাকিলে, সেইটো যদি আমি চিম্প্লিফাই কৰিব লাগে বা সৰল কৰিব লাগে, সেইটো প্ৰথমতে আমি কৰিম কি? ব্ৰেকেটৰ কামখিনি। আৰু ব্ৰেকেটত মই অলপ আগত কৈছোঁ যে 4টা ভাগ থাকে। এই 4টা ভাগত এইটো যোনটো ৰেখা থাকিব, সেই ৰেখাৰ কামটো আমি আগত কৰিম। লাগিলে ৰেখাৰ তলত যোগ, বিয়োগ, পূৰণ, হৰণ যিয়ে নাথাকক। এতিয়া পিছত এই ৰেখাৰ পিছত আমি কোনটো কাম কৰিম? এই সাধাৰণ বান্ধনিৰ কাম কৰিম। ৰেখাৰ পিছত আমি কোনটো কাম কৰিম? এই সাধাৰণ বান্ধনি। তাৰপিছত আহিব আমাৰ এইটো ব্ৰেকেটৰ ভিতৰত যোনখিনি থাকিব, সেইটো কাম কৰিম। তাৰপিছত আহিব এইটো কাম। আৰু এইখিনি কৰাৰ পিছত যদি এইখিনি কৰা হৈ যায়, তেতিয়া আমি কি কৰিম? এই ঔ মানে অফ, ৰ যদি থাকে, তেতিয়া সেই ৰ কামটো মানে পূৰণ কৰি দিম। পিছত এই ৰ কৰা হৈ গ'ল। আৰু যদি ৰ নাথাকে, তেতিয়াহ'লে আমি চাম ডিভিজন আছে নেকি, হৰণ আছে। তেতিয়া আমি হৰণৰ কাম কৰিম। হৰণ কৰা হৈ গ'ল, আমি কি কৰিম? মাল্টিপ্লিকেশ্যন মানে পূৰণ কৰিম। পূৰণৰ কাম হৈ গ'ল, আমি এডিশ্যন মানে যোগৰ কাম কৰিম। এতিয়া যোগ হৈ গ'ল, পিছত আমি কি কৰিম? বিয়োগ কৰিম। তো ইয়াৰ আগতো আমাৰ কিছুমান চিনৰ নিয়ম আছে, সেইখিনি চাওক। চিনৰ নিয়মখিনি কেনেকুৱা? পূৰণৰ চিন আমি কেনেকৈ, যদি পূৰণৰ ক্ষেত্ৰত আমাৰ চিন থাকে, চিনবিলাক আমি কেনেকৈ নিয়মত কৰোঁ? প্লাছ, পূৰণ কি আছে? প্লাছ, মানে প্লাছ ইনটু প্লাছ। আমাৰ চিম্বলটো কি হ'ব? প্লাছে হ'ব। এক্সাম্পল চাওক, এইটো 2 পূৰণ 2, 4 হৈছে। এইটো চিম্বল প্লাছ, একো নাই মানে প্লাছ আছে, ইয়াতো একো নাই মানে প্লাছ আছে। আমাৰ ইয়াতে কি হৈছে? প্লাছে হৈছে। প্লাছ ইনটু কি হ'ব? মাইনাছ, মানে যোগ পূৰণ যদি কি হয়? বিয়োগ হয়, তেতিয়াহ'লে আমাৰ চিম্বলটো মানে চিহ্নটো কি হ'ব? মাইনাছ হ'ব। চাওক এক্সাম্পল, 2 পূৰণ, এইটো ব্ৰেকেট দিছোঁ কাৰণ এই পূৰণ আৰু মাইনাছ দুটা চিন একেলগে হ'লে আমাৰ অংকটো কৰাত খেলি মেলি। সেইকাৰণে আমি যদি এইটো নিয়মত আহে, যদি দুটা চিন একেলগে হৈ যায়, মাজত আমি এটা ব্ৰেকেট দি পেলাই কৰিব পাৰোঁ। সেইকাৰণে 2 - 2 কি হ'ব? -4। 2 2 গুণ 4। এইটো প্লাছ মাইনাছ কি হ'ল? মাইনাছ। যদি পূৰণ কৰোঁ, আমাৰ চিনটো কি আহিব? প্লাছ আহিব। চাওক, -2 ইনটু -2 কিমান আহিল? 4, প্লাছ হৈ গ'ল। আকৌ মাইনাছৰ লগত যদি প্লাছ আহে, যে মাইনাছটো আগত আছে, আগত
পিছত প্লাছ আছে আগতে প্লাছ আছিলে মাইনাছটো পিছত আছিলে একে হ'ব যদি আগত পিছত থাকে আমাৰ কোনো অসুবিধা নাই আমাৰ উত্তৰটো কি হ'ব মাইনাছই হ'ব এতিয়া আমি আহিছোঁ হৰণৰ নিয়মত যেতিয়া এতিয়া আমি হৰণৰ নিয়মত পুৰণৰ যেনেকৈ চিম্বলবিলাক চেঞ্জ হয় সেনেকৈ আমি হৰণৰ ক্ষেত্ৰত কেনেকৈ কৰোঁ প্লাছ হৰণ যদি কি থাকে প্লাছ মানে প্লাছ ডিভাইড প্লাছ আমাৰ চিম্বল কি হ'ব প্লাছ চাওক 4 হৰণ 4 কিমান আছে 1 যদি এনেকৈ নকৰি পেলাই আমি এনেকৈ কৰোঁ কি হ'ব 4 4 কাটি যাব না 4 4 মাজত কেইবাৰ যাব একবাৰ যাব চিম্বল কি হ'ল প্লাছ যোগ হৰণ যদি কি হয় মাইনাছ মানে বিয়োগ চিন হয় তাতে ইকুৱেল কি হ'ব মাইনাছ চিন হ'ব এটা প্লাছ হ'লে এটা মাইনাছ হ'লে কি হ'ব মাইনাছ হ'ব এটা 4 আছে এটা -4 আছে কি -1 তাৰ তলত মাইনাছ থাকক বা ওপৰত থাকক আমি জানো এইটো আমাৰ যদি লিখো 4 দি পেলাই 4ত একবাৰ 4ত কেইবাৰ যাব একবাৰ যাব মাইনাছৰ তলত হয় ইয়াৰ তলত এটা 1 আছে 1 থাকিলে মাইনাছ হয় কিন্তু আমি এতলৰ 1টো নিলিখো সেইটো আমি নিলিখি পেলাই কেনেকৈ লিখো এনেকৈ লিখো গতিকে সব এই পুৰণৰ নিচিনাই মাইনাছ হৰণ মাইনাছ কি হ'ব প্লাছ এটা এক্সাম্পল দি দিছোঁ -4 হৰণ -4 কি হৈছে +1 হৈ আছে মাইনাছ হৰণ প্লাছ কি হ'ব -4 হৰণ কি আছে -4 হৰণ +4 কি আছে -1 4 4 মাজত একবাৰ যায় এইটো 4 4 মাজত একবাৰ যায় এতিয়া চাওক আমি এটা অংক কৰোঁ অংকটো এনেকুৱা ধৰণৰ এটা 80 প্লাছ এইটো আছে স্কোৱাৰ যেটো বান্ধনী আছিলে পিছত আছে হৰণ আছে এইটো আছে কুটিল বান্ধনী এইটো আছে 7 মাইনাছ আছে এইটো আছে সাধাৰণ বান্ধনীটো পিছত এইটো হৰণ চিন আছে ইয়াৰ 5 আছে -3 আছে এইটো আছে ৰেখা বান্ধনী আকৌ এই সাধাৰণ বান্ধনী ক্লোজ হৈ আছে এইখিনি অফ 2 আছে তো এইখিনি যেনেকৈ আছে আমি সেম ৰাখিম এতিয়া চাওক এতিয়া কথাটো হ'ল আমি ইয়াত বদমাছ নিয়ম কেনেকৈ ইউজ কৰিম বদমাছ নিয়ম ইউজ কৰাৰ আগতে মই অলপ আগত কৈছিলোঁ আমি কি কৰিম ব্ৰেকেটৰ কাম আগতে কৰিম ব্ৰেকেটৰ কামৰ আগত ব্ৰেকেটৰ আকৌ 4টা ভাগ আছে সেই 4টা ভাগত এইটো চাওক ৰেখা বান্ধনী আছে আমি আগতে ৰেখা বান্ধনীখিনি কৰিম বাকীখিনি সেম ৰাখিছোঁ ৰেখা বান্ধনী এই ৰেখা বান্ধনীৰ তলত কি আছে 5 - 3 এইখিনি আমি কৰিম 5 - 3 মানে কিমান হ'ল 2 হ'ল গতিকে ৰেখা বান্ধনী উঠাই দিছোঁ এইটো 1 আছিলে হৰণ আছিল এইখিনি থাকি গ'ল এইটো বান্ধনী থাকি গ'ল এইটো অফ মানে কি ৰ লিখিছোঁ এইটো 2 বাকীখিনি সেম পিছত আহক 80 প্লাছ এইখিনি গোটেইখিনি সেম এতিয়া চাওক এই 1 হৰণ 2 মানে কি এনেকৈ লিখিব পাৰোঁ তো এনেকৈ লিখিছোঁ এই ব্ৰেকেটো দিছোঁ বাকীখিনি সেম এতিয়া আহক 80 প্লাছ এই বাকীখিনি সেম ৰাখিছোঁ এইটো 7 আছিলে এইটো যে আমি নিয়মখিনি লিখিছিলোঁ প্লাছ মাইনাছৰ ইয়াত যে ব্ৰেকেট আছে ব্ৰেকেটটো আমি উঠাব লাগে তো ব্ৰেকেট উঠালে ইয়াত মাইনাছ চিন আছে ইয়াত কি চিন আছে একো নাই মানে কি প্লাছ আছে তো প্লাছ মাইনাছ পূৰণ কৰিলে কি হ'ব মাইনাছ গতিকে 7 মাইনাছ কিমান হ'ল হাফ আৰু বাকীখিনি কি হ'ল সেম আছে এতিয়া আহক 80 প্লাছ এতিয়া আমাৰ এইখিনি কি আছে নেক্সট ডেছক্ৰিপশ্যনত লিংক দিয়া আছে আমি ভগ্নাংশৰ যোগ বিয়োগ আগৰ ভিডিঅ'টোত আমি আলোচনা কৰিছিলোঁ গতিকে যদি কোনোবাই যোগ বিয়োগত নুবুজা আছে আগৰ ভিডিঅ'টো ডেছক্ৰিপশ্যনৰ লিংকৰ পৰা চাই ল'ব তাৰপিছত 7 মাইনাছ এইটোত আছে এইটো আমি বিয়োগ কৰিলে কেনেকৈ কৰিম 7 - 1/2 এইটো 7ৰ তলত 1 আছে 2 আৰু 1ৰ লসাগু কিমান হ'ব 2 এইটো বুজাই দিছিলোঁ 7 2 × 14 আৰু এইটো 2 দি পেলাই 2ত একবাৰ যাব 1 ইয়াত কিমান হ'ল 14 - 1 কিমান হ'ল 13 ইয়াত কিমান হ'ল 2 গতিকে এইখিনি মান আমি কি পাইছোঁ 13/2 বাকীখিনি সেম মানে এইটো ব্ৰেকেট এতিয়া আমি আমাৰ উঠি যাব হৰণ আছে এইটো টাৰ্মছৰ আগত হৰণ চিনটো আহি যাব আৰু সেইখিনি ব্ৰেকেট আগৰ দৰে আছে এতিয়া 80 প্লাছ এতিয়া আমি এইটোৰ লগত এইটো হৰণ কৰিম এইটো হৰণ আছে গতিকে আমি ভগ্নাংশৰ হৰণত আমি বুজাইছিলোঁ চাওক এইটো 7 আছে হৰণ আছে আমি হৰণটো এনেকৈ কৰিব নোৱাৰোঁ গতিকে আমি কি কৰিম এইটো পূৰণ দি দিম পূৰণ দিলে এইটো কি হৈ যাব উলটি যাব হৰ লভ হৈ যাব আৰু লভটো কি হৈ যাব হৰ হৈ যাব এতিয়া ইয়াত 7 আছে 7 2 গুণ ওপৰত 14 আৰু 13 হৈ গ'ল এতিয়া ইয়াতো কিমান হ'ল 14 তলত কিমান হ'ল 13 এতিয়া কৈছিলোঁ ব্ৰেকেটৰ কাম শেষ হৈ গ'ল আমাৰ এইটো ব্ৰেকেট উঠাই দিছোঁ এইটো থাকি গ'ল এইটো প্লাছ প্লাছ প্লাছে হৈ গ'ল এতিয়া ব্ৰেকেটৰ পিছত আমাৰ কি আছিলে এইটো অফ বদমাছৰ নিয়মৰ BO এতিয়া O মানে কি আছিলে অফ মানে কি
ৰ মানে কি পূৰণ এতিয়া আমি পূৰণৰ কাম কৰিম 14 2 গুণ 28 আৰু 13 তলত 1 আছে 13 1 গুণ 13 এতিয়া এইখিনি আমি ভগ্নাংশৰ যোগ বিয়োগ যেনেকৈ কৰে সেইখিনি আমি যোগ বিয়োগ কৰি দিম যোগ বিয়োগ কৰিছোঁ 13 আৰু 1 ৰ লসাগু 13 এতিয়া এই 1 দি পেলাই 13 যাব 13 বাৰ 80 ৰ লগত 13 পূৰণ হ'ব তো পূৰণ কৰি পেলাই 1040 হ'ল 1040 এই 28 এই 13 দি পেলাই 13ত একবাৰ এই 28 1 গুণ কিমান হ'ব 28 এইখিনি কৰি পেলাই আমাৰ উত্তৰটো হৈ গ'ল আহিছোঁ আৰু এটা এক্সাম্পল লৈ আমি এইটো চাওক এক্সাম্পল চিম্প্লিফাই কৰিব লাগে সৰল কৰিব লাগে 61 মাইনাছ কিমান আছে 12 এইটো বাক্যাংশ বান্ধনী যোনটো আছে এইটো আছে 12 মাইনাছ এইটো আছে কুটিল বান্ধনী 8 এইটো আছে হৰণ চিন এইটো আছে সাধাৰণ বান্ধনীটো 17 প্লাছ আছে 3 ইনটু কি আছে 2 মাইনাছ 19 ব্ৰেকেট ক্লোজ দি আছে এতিয়া আমি বাকি গোটেই আমি চাওক এতিয়া এইটো অংকত আমি কি কৰিম এইটোতো ৰেখা বান্ধনী নাই আৰু এইটো আৰু এটা বস্তু নাই অফ যোনটো আছে সেইটো নাই এতিয়া আমি কি কৰিম এই ব্ৰেকেটৰ কাম কৰিম তো ব্ৰেকেটৰ কাম মানে আমাৰ এই সৰু ব্ৰেকেট যোনটো আছে সেইখিনিৰ ভিতৰৰ কামটো আমি আগতে কৰিম গতিকে এইখিনি কেনেকৈ কৰিম এই ব্ৰেকেটৰ ভিতৰত আকৌ চাওক ব্ৰেকেটৰ ভিতৰতে আকৌ আমাৰ কি হ'ব পূৰণ ইয়াত কি আছে যোগ ইয়াত কি আছে বিয়োগ এই গোটেইখিনিৰ আগত আমাৰ কোনটো আহে পূৰণ গতিকে পূৰণটো আগত কৰিছোঁ কিমান হ'ল 6 3 2 গুণ 6 বাকীখিনি সেম ৰাখিছোঁ এইখিনি গোটেইখিনি সেম এতিয়া চাওক আমাৰ ইয়াত বিয়োগ আছে ইয়াত যোগ আছে এটা বিয়োগৰ আগত আমাৰ যোগ কৰিব লাগিব 17 আৰু 6 কিমান হ'ল 23 আৰু মাইনাছ আছে মাইনাছ এইখিনি হৈ গ'ল এতিয়া এইটো ব্ৰেকেটৰ কাম আমি একেবাৰে কৰিবলৈ হ'লে এইটো 23 পৰা এইটো বিয়োগ কৰিব লাগিব বিয়োগ কৰিলে 23 পৰা 19 গ'লে 4 থাকিল এইটো ব্ৰেকেট আমাৰ উঠি গ'ল এইটো চিন আছিলে হৰণ এই হৰণ চিনটো আহি গ'ল এতিয়া 4 দি এতিয়া আমাৰ এইটো ব্ৰেকেটৰ কাম হৈ গ'ল এতিয়া এইটো ব্ৰেকেট আছে এতিয়া এইটো ব্ৰেকেটৰ ভিতৰত কি আছে 4 হৰণ কিমান আছে 8 তো 4 ৰে 8ক কি কৰিব লাগে হৰণ কৰিলোঁ হৰণ কৰিছে 2 এইটো ব্ৰেকেট উঠি গ'ল তো 2টো আগত কি আছে প্লাছ আছিলে এটা প্লাছ আৰু সেইটো প্লাছ সৰি এইটো মাইনাছ আৰু এইটো প্লাছ কি হৈ যাব মাইনাছ এতিয়া আমাৰ এইটো ব্ৰেকেট উঠি গ'ল এতিয়া আমি কি কৰিম এইটো ব্ৰেকেট উঠাই দিলে 12 পৰা 2 গ'লে কিমান হ'ল 10 এতিয়া 61 এইটো ব্ৰেকেট উঠাই দিলে মানে কি গতিকে এনেকুৱা 61 মাইনাছ 10 তো 61 মাইনাছ 10 মানে 51 আমাৰ উত্তৰ ওলাই গ'ল গতিকে আজিৰ ভিডিঅ'টো ইমানখিনিলৈ আশা কৰোঁ আপোনালোকে বদমাছ নিয়মটো ভালকৈ বুজি পাইছে গতিকে এনেকুৱা নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব ধন্যবাদ